আইও ৰুমটো চোৱাচোন ইমান লেতেৰা হৈ আছে পূজালে দেৰিও হৈছে ইফালে মানুহ আহি পাবহি এতিয়া পাই এখেতৰ লেপটপটো ইমান লেতেৰাকে থৈছে গোটেই ধূলি মাকতি পৰি চাবলৈ ৰূপেই নাই সোনকালে চাফত দি ধুই চিকচিকিয়া কৰি থওঁগে পাই চাফৰ বটলটো ক'ত থলো বিচাৰিয়ে নোপোৱা হলো চাবোন পিছকে ঘঁহো আৰু অলপ চফা হোৱা যেন লাগিছে দেই পানী অকমান দি এতিয়া ধুই পেলাওঁ লাহেকে ভেবেলা ৰাতিপুৱাৰ পৰা কিমাননো সেই ফোনডালকে টিপি নাথাক বাৰু হে আজি বিশ্বকৰ্মা পূজাৰ দিনা বস্তুবোৰ ধুব লাগে নহয় গৈছো ব'লাচোন মামা মোৰ চাইকেলখনলৈ মালা এডাল থৈছা নাই তুমি আকৌ বাপে গৈছেহে বজাৰলৈ লৈ আহিব মালা চালা যি পায় আৰু যাওঁ পাই মোৰ চাইকেলখনকে ধুই থৈ আহোঁগে হেৰা বোলো ধমেশ্বৰী শুনিছানে মই এইবোৰ বুট মগু চব লৈ আহিছো দেই তুমি সোনকালে প্ৰসাদ ৰেডি কৰাগে যোৱাচোন কল আপেল একো নানিলেচোন হয় হ'ব দিয়া নিয়মটো কৰিলেই হ'ল আৰু বুট মগু আছেচোন ইমানো গু চিকটা হ'ব নাপায় দেই পূজাৰ দিনা ইয়াক চিকটা বুলি নকয় নহয় ছেভিংছ বুলি কয় ছেভিংছ তুমি নুবুজিবা এইবোৰ কথা এইবাৰহে মোৰ বসন্তীখন জিলিকি উঠিছে এনেই বছৰত এদিনহে ধুওঁ চাইকেলখন তাকে ভালকে ঘঁহি পিহি ধুওঁ দেই মালাডাল পিন্ধাবলৈ আকৌ পাপাক বিচাৰিবগৈ লাগিব পাই ল'ৰাটোৱে চাইকেলখন এই মাজ ৰাস্তাতে ফটঙা দি ৰখালি যে মই গাড়ীখন ক'ত ধুওঁ বাৰু তই চাইকেলখন ইয়াৰ পৰা নেচোন পাপা তোমাৰ গাড়ীখনৰ পৰা দেখোন মোৰ চাইকেলখন ধুবলৈ জেগাই নাই ইয়াত যা তই পিছফালৰ চোতালতে ধুগে যা হ'ব বাৰু মই পিছফালে ধুমগে কিন্তু চবতকে ডাঙৰ মালাডাল মোৰ ভাগৰ চাইকেলখনতহে লগাম আকৌ তুমি লৈ নলবা আকৌ আগতে দেই মই বাৰু এনেও ধুইয়ে থাকো গাড়ীখন আজি বিশ্বকৰ্মা বুলি আকৌ এবাৰ ধুই দিওঁ আৰু হেৰা পানী এবাল্টি লৈ আহিবাচোন গাটোও লগতে তিয়াই ল'ম ইয়াত এটা বাল্টিহে পানী আছে ধুবলৈ আৰু গা ধুবলৈ আৰু এইখন গাড়ী ধুবলৈ নোজুৰিবই পাপা মালা দিয়া আকৌ মোৰ চাইকেল ধুই হৈ গ'ল নহয় মাৰক সুধিয়েচোন যোৱাবাৰ বিশ্বকৰ্মা পূজাত অনা মালাকেইডাল ক'ত আছে একেবাৰে নতুনে হৈ আছিলে সেইকেইডাল তাকে দুইটাই ভগাই মেলি লগাওঁগে বাহনকেইখনত সুধগে যাচোন মাৰক নহ'ব পাই পুৰণা মালা নলগাওঁ মই চবেই হাঁহিব আকৌ তুমি মোক বজাৰৰ পৰা নতুন মালা আনি কেলে নিদিলা ইবছৰ মালা এইবোৰ চব নিগনিয়ে কুটিলে চাগে ব'লা যাওঁ এতিয়া পোনাকন্দা দোকানৰ পৰা নতুন মালা আনোগে তাত বহুত নতুন নতুন ডিজাইনৰ মালা আহিছে মই কালি দেখি আহিছো নহয় এই বটোৱাৰ লগত গৈ ভেভেলটোৰ পৰা মোৰ শান্তি নোহোৱা হৈছে আৰু দেই পইচাবোৰ মোৰ গছত লগা নাই নহয় মাৰে ক'ব কল নানিলে আপেল নানিলে তই কবি মালা নানিলে শান্তি নাই তহঁতৰ পৰা মোৰ মই এইবোৰ নাজানো মোৰ মুঠতে নতুন আৰু ডাঙৰ মালা লাগিবই লাগিব ব'লা বৈ মালা লাগিব নেকি মালা বহুত নতুন নতুন কালেকশ্যন আহিছে বিশ্বকৰ্মা পূজা মালা ডাঙৰডাল 30 টকা সৰুডাল 20 টকা ইমান কম দামত মালা ক'তো নাপাব লৈ যাওকহি দোকানী মালাবোৰ কেনেকে দিছা হে বেছি নহয় দাদা ডাঙৰ মালাডাল 30 টকা সৰু মালা 20 টকা কেইডাল লাগিব আপোনাক নিওঁতে এডালেই নিম বাৰু কিন্তু তই হাতী যেন দাম কৈছো যে মালাকেইডাল দামটো কম নহ'ব নি সৰুডালৈ হ'ব দাদা কেলে নহ'বনো আপুনি চিন্তা নকৰিব সৰুডাল এনেইতো 20 টকা ফিক্স প্ৰাইজে আছিলে বাৰু কিন্তু আপুনি ঘৰ বুলি 19 টকা দি দিব আৰু এই পেটুৱা দোকানী কম পেট বুলি নহ'ব দেই টকাহে কমাইছে পাপা মোক সেই ডাঙৰডালহে লাগিব কিন্তু তাৰ এনে বৰ ডাঙৰ গাড়ীখন আছে সেই সৰুটো ভাগৰ সেই হেৰিখনত লগাবলৈহে লাগে চাইকেলখনতহে তাৰ কাৰণে কিহৰ সৰু ডাঙৰ আছে এডাল হ'লেই হ'ল নহ'ব কিবা পাপা ভেবেলাহঁতে ডাঙৰডালে লগাইছে মোক ডাঙৰ এডালে লাগিব পিছে দাদা মই কোনডাল দিম এতিয়া ডাঙৰডাল নে সৰুডাল হেৰি নহয় দোকানী 5 টকা মানত পোৱা মালা নাই নি দাদা 5 টকাত মালা নেপাব নহয় মালা পেকিং কৰি থোৱা পলিথিন কেইটাহে পাব কেলে দোকানী বছৰ যে নিছিলো জেঠিকনি মালাকেইডাল সেইডাল 5 টকাতে দিছিলে দেখোন সেইকেইডাল নাই নি এবাৰ দোকানী ডাঙৰ মালা দুডাল দিবচোন মোক সেইডালে লাগিব পাপা এইডাল যে ওলমি আছে দিছো ৰবা ভাইটি মালা কেইডাল লাগিব দাদা দুডালেই হ'ব বুজিছানে ডাঙৰ দুডাল উলিয়াই দিয়া এইডাল লোৱা ভাইটি
আপোনাৰ 60 টকা হ'ল দেই দাদা, আৰু কিবা লাগিব নি? নালাগে নালাগে, সেই দুডালেই হ'ব। লংকেশ্বৰ, আমাৰ ঘৰলৈ বিশ্বকৰ্মা পূজা খাবলৈ যাবি আকৌ দেই। যাম ভেবেলা, তইও আমাৰ ঘৰলৈ আহিবি আকৌ। কিয় ভেবেলা, তই মোক নামাত হ'বলা তহঁতৰ ঘৰত বিশ্বকৰ্মা পূজা খাবলে? আমি কিবা সৰু ল'ৰা ছোৱালীহে মাতিছো, আপুনি নালাগে যাবলৈ। আপুনি ডাঙৰ মানুহ, আমি ডাঙৰ মানুহ নাই মতা নহয়। হ'ব যাবি, তইও যাবি, এনেই ধেমালিহে কৈছে। গধূলি গোটেইকেইটা যাবি আমাৰ ঘৰলে বিশ্বকৰ্মা পূজা খাবলে। আইঅ, ৰুমটো চোৱাচোন, ইমান লেতেৰা হৈ আছে। পূজালে দেৰিও হৈছে, ইফালে মানুহ আহি পাবহিয়ে এতিয়া পাই। তেখেতৰ লেপটপটো ইমান লেতেৰাকে থৈছে, গোটেই ধূলি মাকতি পৰি চাবলৈ ৰূপেই নাই। সোনকালে চাফত দি ধুই চিকচিকীয়া কৰি থওঁগে পাই। প্ৰথমতে গম পোৱা হ'লে মই কাপোৰখিনিৰ লগতে একেলগে ধুই দিব পাৰো নহয়। ইমান দেৰিলৈকে থৈ দিছে, কোৱাও নাই লেতেৰা হৈ আছে বা ধুই দিয়ক বুলি। নিজেও গাড়ীখন ধুওঁতে লগতে ধুই ল'ব পাৰে নহয়। চব কাম মোলে এৰিব, উপায় নাই আৰু এতিয়া পটককে ইয়াতে আৰু চাফ অকণমান মাৰি পেলাই ধুই আজৰি হওঁ। চাফৰ বটলটো ক'ত থলো বিচাৰিয়ে নোপোৱা হ'লো, চাবোন পিছকে ঘঁহো আৰু। অলপ চফা হোৱা যেন লাগিছে দেই, পানী অকণমান দি এতিয়া ধুই পেলাওঁ লাহেকে। এতিয়াহে বাইকখন ধুনীয়া লাগিছে দেই। বছৰেকৰ মূৰত এদিনহে ধুইছিলোঁ, যাওঁ তথাপিও ধুই মেলি সোনকালে শেষ কৰি ভেবেলাহঁতৰ লগত ধুনীয়াকৈ বুট মহা ভাগটো লওঁগৈ আৰু। পিছে যোৱাৰ আগতে মোৰ ভাগৰ বুট মগুকেইটাও ভালকৈ ধুই মেলি থৈ যাব লাগিব পায়। যিমান যি হ'লেও বিশ্বকৰ্মাটো বছৰত এবাৰহে আহে। এই ভেবেলাহঁতৰকেইটাকে মাতি আনি বুট মাহ কেইটামানকে খুৱাই এইবাৰলৈ পাল মাৰিম আৰু বিশ্বকৰ্মা। ভেবেলা, নবৌ, ধমেশ্বৰ দা ঘৰত কোন আছে? পূজা অকলে খাইছে নি বাৰু চবেই? ইয়াত দেখোন আমাৰ মোলে চহে। নাই আমি সেই বিশ্বকৰ্মা পাতিম বুলি ভাবিছো বাৰু, কিন্তু এই ভেবেলা আকৌ বাপেকৰ লগত দোকানলৈ গ'ল। তাক বোলে মালা লাগে, নতুন মালা। পুৰণা মালাডালে নহয়েই, ফেলেকিও শুই উঠাই নাই বুজিছানি। এই কাম বন মোৰ অকলে কৰি কঁকাল মোৰ বিষ হৈ গৈছেগে। এই কাপোৰ কানি দুটামান ধুই তাকে থৈ আহিছোহে। তুমি বহাচোন বাৰু, মই তোমালৈ চাহ একাপকে বনাওঁ। একেবাৰে আহিছা যেতিয়া পূজা চূজা খাইহে যাবা কিন্তু দেই। হ'ব নবৌ, মই আকৌ এনেই বোলো খবৰ এটা লওঁ বুলিহে আহিলোঁ। মই মোৰ ঘৰতো পূজা বুলি এনেই সৰুকৈ আয়োজন এটা কৰিছোঁ আৰু, তাকে ইয়াতে খাই বৈ ভেবেলাহঁতকো গোটেইকেইটা ওলাব মোৰ ঘৰলৈও। কিনো আৰু বুটমাহ দুটামানকে তিয়াইছোঁ, মই অকলশৰীয়া মানুহে। হয় নি? হ'ব, যাম দিয়া, তুমি বহা, মই চাহ কাপকে বনাই আনোগে তোমালে। চাহ লোৱা, মই কৈছিলো নহয় পুৰণা মালা কেইডালে ভাল লাগিব বুলি। নতুন কেইডালে পাত্তাই পোৱা নাই পুৰণা কেইডালৰ ওচৰত। হ'ব দিয়া, থোৱা তোমাৰ পুৰণা মালা। গাড়ীখন একেবাৰে দৰাগাড়ীহে লাগিছে। এখন বিশ্বকৰ্মা পূজা গাড়ী নিচিনা লগাই নাই। হ'ব দে, এনেও আমাৰ ঘৰলৈ ছোৱালী আনিবলৈ গ'লে এখন গাড়ীত এনেকেই সজায়ে লৈ যাম আমি। ছোৱালী আনাগে তুমি? মায়ে শুনিলে থব তোমাক। মই মোলে ছোৱালী আনিম বুলি কোৱা নাই নহয়। মই তোৰ বিয়া পতা কথাহে কৈছো। তই যেতিয়া ডাঙৰ হবি, তোলে যেতিয়া আমি ছোৱালী আনিবলৈ যাম, তেতিয়া আমি গাড়ীখন এনেকে সজায়ে লৈ যাম আকৌ আনিবলৈ। হ'ব দিয়া, মই ইমান আউটডেটেড গাড়ীত ছোৱালী নানো আৰু মই বিয়া পতালে যে বহুত দিন আছে। সেইবোৰ আল্টু ফাল্টু কথা বাদ দিয়া তুমি। মই এতিয়া ভিতৰলৈ যাওঁ দেই, মই চাওঁগে মায়ে ক'ত কি কৰিছেনো পূজাৰ কাৰণে। তুমি ইয়াতে থাকা। ভেভেলৰ লাজটো চোৱা। আছো, আহা তোমালোক। মই বুটৰ খৰাহিটো লৈ আহোঁগে, ৰ'বা। বুট দিয়ক। আমাক বুটমাহ লাগিবই। আমাৰ কথাটো কোৱা বৰ সৰু হৈছে নেকি? আমি অকণমান ডাঙৰকে গাম দেই ইয়াৰ পিছত। তেতিয়াহে মোনাটো ভৰ্তি হ'ব পাৰে, নহ'লে ৰাতিপুৱাৰ পৰা যি দেখিছো এবাৰ মোনাত ইমান বেছি উঠাই নাই দেখোন বস্তু। তাকেহে পাই, মানুহবোৰ এই ইহঁতৰ বতুৱাহঁতৰ ঘৰ বাপেকৰ নিচিনা চিকটাই হৈ থাকিলে নেকি? তেনেকে কিবা কেলে কৈছ? আমাৰ পাপা কিবা চিকটা নি? আমি অকণমান দুখীয়া কাৰণেহে দিব নোৱাৰো কিবা। তহঁতি একেবাৰে তাতে মোৰ একেবাৰে কথা ইমানকে এনেকে নকবি আকৌ, মোৰ কিবা দুখ লাগে নহয়। হ'ব দে, এইবোৰ বাদ দে। আকৌ জিতেন দা আহি শুনিলে কিবা ভাবিব। এনেও তই সেই জাতিটো কেলে লৈ আহিলি বাৰু? আমাৰ নিচিনা মোনা এটা আনিব নোৱাৰিলি নি? যি পাইছো মই তাকে আনিছো, তাতেনো তহঁতৰ কি হ'ল? হ'ব দে, কাজিয়া নকৰিবি। জিতেন দা আহিছে, ইফালে ঘূৰ। ল'ৰাহঁত, তহঁতি আজিয়ে এইবোৰ যি পলিথিন মোনা ডাঙৰ আনিলি দেই। আজিৰ পৰা এইবোৰ নানিবি, গৃহস্থ তলি উদং হৈ যাব তহঁতক এইবোৰ দিওঁতে। এই জিতেন দা, আমাৰো কালেকশ্যন হ'ব লাগিব নহয়। বছৰত এবাৰহে বিশ্বকৰ্মা পূজা আহে। বতুৱা, তই দেখোন ৰাতি বাপেৰে মোটা গিলানটো লৈ আহিলি। এইটোতে বাৰু তই প্ৰসাদ ভৰাই খাবিনে? একো নহয়, কিবা মই ধুইহে আনিছো ভালকে, একদম কালিয়ে ধুই পাপাই শুকুৱাই দিছে।
গতিকে বন্ধুসকল আজিৰ ভিডিঅ'টো আমি ইমানতে সামৰিছোঁ। আমাৰ ভিডিঅ'টো চাই কেনে পালে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। লগতে আমি নেক্সট ভিডিঅ' কি টপিকৰ ওপৰত বনোৱাটো বিচাৰে সেই বিষয়েও কমেণ্ট এটা নিশ্চয়কৈ লিখিব। কিছুদিন ধৰি আমি পকি কাৰ্টুন চেনেলটোত কোনো ধৰণৰ ভিডিঅ' আপলোড দিব পৰা নাছিলোঁ, যাৰ বাবে আমি দুখিত। কিন্তু এতিয়া দুদিনৰ মূৰে মূৰে আমি একোটাকৈ নতুন এপিছ'ড আপলোড দিম বুলি ভাবিছোঁ। আশা কৰোঁ আপোনালোকে আমাক আগৰ দৰেই মৰম চেনেহ দি চেনেলটো আগুৱাই নিয়াত সহায় কৰিব। নেক্সট ভিডিঅ'টো আমি কি টপিকৰ ওপৰত বনাম তাৰ বিষয়ে নিশ্চয়কৈ এটা কমেণ্ট লিখিব। আজিলৈ আহোঁ তেন্তে, দুদিনৰ পাছত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। বাই বাই।